हेलो फ्रेंड्स की खबर मैं किशोर और आपलोके चाই আছে কিশোৰ গাড়ী গাঁৱলীয়া ল'ৰা ইউটিউব চেনেল। তো আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' সৈতে আহি গৈছোঁ আৰু আজি আপোনালোকক এটা কাহিনী ক'বৰ কাৰণে গৈ আছোঁ আৰু এই কাহিনীটোৰ দ্বাৰা আপোনালোকে বহুত কথা মানে আপোনালোকে বুজিব পাৰিব আৰু এটা কথা আপোনালোকে ভালদৰে গম পাব যে আনৰ ওপৰত কেতিয়াও নিৰ্ভৰ কৰি চলিব নালাগে। আনৰ ওপৰত ভৰসা কৰি থাকিলে কোনো এটা কামত মানে আপুনি সাকসেছ হ'ব নোৱাৰিব। সেইটো কাৰণে আপোনালোকক আজি এই কাহিনীটো লৈ আহিছোঁ। অলপ কাহিনীটোৰ মাজলৈ যাওঁ। এহাল চৰাই আছিল, তেওঁলোকে সুন্দৰ এজোপা ডাঙৰ গছত তেওঁলোকে বাস কৰিছিল আৰু তেওঁলোকৰ দুটা কালক্ৰমত সৰু সৰু পোৱালি জগিছিল। তেওঁলোকৰ সেই পোৱালি দুটা বহুত মৰম লগা আৰু সৰু সৰু কণমানি পোৱালি আছিল। তেওঁলোকে এদিনাখন যেতিয়া তেওঁলোকৰ মাক দেউতাকে তেওঁলোকৰ কাৰণে খাদ্য আনিবৰ কাৰণে ক'ৰবাত উৰি গৈছিল, তেতিয়া সেই গছজোপাৰ মালিক আহি সেই গছজোপাৰ তলতে বহি তেওঁৰ ল'ৰাজনৰ লগত কথা পাতিছিল যে সেই গছজোপা কাটিব লাগে, তেওঁলোকৰ কিবা প্ৰব্লেম হৈছে, সেইটো কাৰণে তেওঁলোকে সেই গছজোপা কাটিব লাগে। আৰু সেইটো কাৰণে তেওঁ ল'ৰাজনক কৈছে যে কোনোবা এজন গছ কটা মানুহক মাতি গছডাল কাটিব লাগে, অতি সোনকালে গছডাল কাটিব লাগে। তেওঁ তেতিয়া তেনেদৰে কথা পাতি আছিল, তেতিয়া সেই গছৰ ওপৰত বহি থকা সেই পোৱালি দুটাই গছৰ আচলতে খুৰুঙত বাস কৰিছিল সেই চৰাইকেইজনীয়ে। আৰু তেতিয়া মানে সেই চৰাইকেইটাই সেই মানুহজনৰ সেইটো কথা শুনা পাই তেওঁলোকৰ মনত বহুত দুখ লাগিছিল, কাৰণ তেওঁলোকে সেই সৰু সৰু পোৱালিকেইটাই আচলতে উৰিবৰ কাৰণে তেওঁলোক মানে প্ৰস্তুত হোৱা নাছিল, তেওঁলোকে উৰিবই নাজানিছিল। সেইটো কাৰণে তেওঁলোকৰ মনত দুখ লাগিছিল যে কাইলৈ কোনোবা গছ কটা মানুহ আহিব, গছডাল কাটি আমাৰ বাসস্থান আমাৰ ভাঙি পেলাব। গতিকে আমি ইয়াৰ পৰা আজিৰ ভিতৰতে আমি ইয়াৰ পৰা ওলাই যাব লাগিব। তেতিয়া তেওঁলোকৰ মনত দুখ লাগি তেওঁলোকৰ যেতিয়া পিতৃ মাতৃ আহিছিল তেওঁলোকৰ কাৰণে খোৱা বস্তু লৈ, তেওঁলোকে দুখ মনেৰে কৈছিল যে অহাকালি এই গছজোপা কাটিবৰ কাৰণে কোনোবা গছ কটা মানুহ আহিব, আমাৰ এই গছজোপাৰ মালিকগৰাকী আহি পিনে মানে ইয়াতে কৈ থৈ গৈছে, ল'ৰাজনক ফোন কৰি কৈ থৈ গৈছে। তেনেদৰে যেতিয়া মানে চৰাই পোৱালিকেইটাই মাক দেউতাকক ক'লে, তেতিয়া মাক দেউতাকে ক'লে যে একো কথা নাই, আমাৰ হাতত আৰু কেইদিনমান টাইম আছে, গতিকে তহঁতে এটা কাম কৰ যে তহঁতে উৰিবলৈ শিকি থাক, তহঁতে একো প্ৰব্লেম তহঁতে সমস্যা নাপা, তহঁতে ধুনীয়াকৈ উৰিবৰ কাৰণে শিক আৰু আমাৰ হাতত বহুত টাইম আছে, একদম কোনো টেনশ্যন নল'বা। এনেদৰে কৈ সেই মাক দেউতাকে কি কৰিলে, আকৌ তেওঁলোকৰ লগত থাকি আকৌ পিছদিনাৰ কাৰণে আকৌ খোৱা বস্তু আনিব গ'ল। যাওঁতে আকৌ সেই কেইজন মানে যিজন মানুহে কৈছিল অহাকালি গছ কটা মানুহ আহিব, গছ কাটি পিনে গছডাল ঘৰলৈ লৈ যাব, সেই কামখিনি কৰিবৰ কাৰণে সেই মানুহগৰাকী নাহিল। এই দেউতাকে যিখিনি কথা কৈছিল পোৱালিকেইটাক, সেইটো কথাই হ'ল, তেওঁলোক আচলতে গছ কাটিবৰ কাৰণে নাহিল। তাৰ পাছত আকৌ কেইদিনমান পাছত তেতিয়া গছৰ মালিকজন আহিছে, আহি উঠি আকৌ মানে কৈ আছে বোলে অহাকালি সেইকেইটা মানুহ যেতিয়া নাহিল, এইবাৰ বেলেগ কেইটামান মানুহ মাত, যাতে এই গছডাল অতি সোনকালে আমি কাটি ঘৰলৈ লৈ যাব পাৰোঁ। গতিকে তেনেকৈ কওঁতে আকৌ সেই চৰাইকেইটাই শুনা পালা, মানে সেই পোৱালিকেইটাই শুনা পালে। পোৱাৰ পাছত পোৱালিকেইটাই আকৌ ভাবিলে যে অহাকালি নিশ্চয় কাটিব, কাৰণ ইয়াৰে আগৰবাৰ তেওঁলোকে কাটিম বুলি সিদ্ধান্ত লৈছিল, কিন্তু ইয়াৰে আগৰবাৰ তেওঁলোকে কাটিব নোৱাৰিলে। এইটো কাৰণে কাটিব নোৱাৰিলে, তেওঁলোকৰ কিবা সমস্যাৰ কাৰণে সেই মানুহজন আহিব নোৱাৰিলে যিজনে গছ কাটে। এইবাৰ কোনোবা বেলেগ মাতিম বুলি কৈছে, অহাকালি নিশ্চয় তেওঁলোকে গছডাল কাটিব। তাৰপিছত তেওঁলোকে দুখ মনেৰে আকৌ থাকিল। আকৌ মাক দেউতাক আকৌ ক'ৰবাৰ পৰা খোৱা বস্তু লৈ আহি তেওঁলোকৰ ওচৰ পালে। তাৰপিছত আকৌ ক'লে বোলে দেউতা বোলে মা অহাকালি বোলে তেওঁলোকে গছডাল কাটিব, একদম পূৰা চিয়'ৰ। আৰু মানে ইয়াৰে আগৰবাৰত কিবা সমস্যা হোৱাৰ কাৰণে সেইজন গছ কটা মানুহজন আহিব নোৱাৰিলে, এইবাৰ কোনোবা বেলেগ মানুহ মাতিছে, এইবাৰ গছডাল একদম কটাটো ফিক্স। গতিকে আমি আজিৰ ভিতৰতে বাঁহখন এৰি আমি ইয়াৰ পৰা ওলাই যাব লাগিব। তেতিয়া দেউতাকে কৈছে, তহঁতে কিয় ইমান টেনশ্যন লৈ আছ? ইমান টেনশ্যন ল'বৰ কাৰণে কোনো দৰকাৰ নাই, আমাৰ হাতত আৰু কেইদিনমান টাইম আছে, তহঁতে ভালদৰে উৰিব শিক, তহঁতে ধুনীয়াকৈ থাক ইয়াতে, তহঁতে প্ৰব্লেম নাপা, আমি আছোঁ তহঁতক বচাবৰ কাৰণে। গতিকে আমাৰ হাতত আৰু বহুত টাইম আছে, তহঁতে কেৱল উৰিবলৈ শিক। তেনেকৈ কৈ দেউতাক তেওঁলোকৰ লগত থাকিল।
নিশাটো তেনেদৰে কটালে তাৰ পিছৰ দিনাখনো সেই গছ কটা মানুহ কেইজন নাহিল মানে গছ কাটিবৰ কাৰণে নাহাত তাৰে পাছৰ দিনাখন মানে সেই দেউতাকে ল'ৰাজনক কৈছে বোলে অহাকালি আমি দুটা আহি আমি এই গছজোপা কাটিম আমি আনৰ ওপৰত ভৰসা কৰি থাকি এই গছজোপা কাটিব নোৱাৰিম গতিকে আমি দুটা আহি এই গছজোপা কাটিম কাৰণ ইমান দিনেৰে আমি মাতি আছোঁ মানুহকেইজন আহিব পৰা নাই গতিকে আমি তয়ে ময়ে ঘৰত ফ্ৰী আছোঁ যেতিয়া আমি আহি এই গছজোপা কাটিম গতিকে অহাকালি আমি তয়ে ময়ে দুটা আহিম এনেদৰে কৈ দেউতাকে কি কৰিলে ঘৰলৈ গুচি গ'ল তাৰপিছত তেতিয়া সেই কথাখিনি এই চৰাইকেইজনীৰ মাক দেউতাকে শুনা পোৱাৰ পাছত তেওঁলোকে সেই চৰাইকেইজনীক সেই পোৱালীকেইটাক মাক দেউতাকে কৈছে যে আজিৰ ভিতৰত আমি ইয়াৰ পৰা ওলাই যাব লাগিব তহঁতে তো ইমান দিনেৰে তহঁতে উৰিবৰ কাৰণে শিকি গ'লি গতিকে এতিয়া তহঁতে ধুনীয়াকৈ উৰিব পৰা হৈ গৈছে সেইটো কাৰণে আমি এতিয়া আজিৰ ৰাতিৰ ভিতৰতে আমি ইয়াৰ পৰা ওলাই যাব লাগিব যিহেতু অহাকালি তেওঁলোক নিজে আহিম বুলি কৈছে এই গছজোপা কাটিবৰ কাৰণে তেতিয়া সেই পোৱালীকেইটাই কৈছে দেউতা তুমিতো কৈছিলা ইয়াৰে আগৰবাৰত বোলে গছজোপা কাটিবৰ কাৰণেতো আৰু আগতেতো কৈছিল কালি আহিম বুলি অহাটো নাছিল গতিকে আজিও নিশ্চয় নাহিব চৰাইকেইজনীৰ মাক দেউতাকে কৈছিল যে এটা কথা তহঁতে জানি ল যে আনৰ ওপৰত ভৰসা কৰি যেতিয়া কোনো এটা কাম কৰিম বুলি তেওঁলোকে ভাবিব সেই কথাটো সম্পূৰ্ণ ভুল হ'ব তেওঁলোকে আনৰ ওপৰত ভৰসা কৰি গছ কাটিম বুলি ভাবি আছিল অতদিনেৰে তেওঁলোক নাহে কাৰণ আনৰ ওপৰত ভৰসা কৰি চলিব কোনেও নোৱাৰে গতিকে সেইটো কাৰণেহে মই কৈছিলোঁ যে তেওঁলোক নাহে বুলি কিন্তু আজি তেওঁলোকে কৈছে যে অহাকালি আমি নিজে আহি এই গছজোপা কাটি লৈ যাম তেওঁলোকে নিশ্চয় আহিব কাৰণ তেওঁলোকে নিজে আহিম বুলি কৈছে যেতিয়া আহিব আনৰ ওপৰত ভৰসা কৰি থকাৰ কাৰণে কিবা কাটিব নোৱাৰিলে গতিকে এইটোৱে আছিল কাহিনী তো আপোনালোকে নিশ্চয় কাহিনীটোৰ পৰা অলপমান কিবা বুজি পাইছে আৰু মই ইমান ধুনীয়াকৈ আপোনালোকক বুজাই দিব পৰা নাই মই যিমানখিনি বুজি পাইছোঁ সেইখিনি আপোনালোকক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ তো যদি ভিডিঅ'টো চাই ভাল পাইছে কৰি দিয়ক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব তো আজিলৈ ইমানে বাই